গুলাম মারুতি মই গাড়ী কথা জানা তোমাৰ নাম দিছো গাড়ীৰ নাম নহয় মোৰ নামেই মাৰুতি আকাশী দেউতাক আকাশী আৰু মই ইয়াৰ নাৰী সৰ্বসাধাৰণ দলটোৱে আকাশীক বঞ্চিত কৰিছিল এটা গাঁৱতীয়া ঘৰত তাত উপস্থিত আছিল এজন বিশেষ ব্যক্তি আৰু তেতিয়াই বহুতে কয় মই মানে ট্ৰেজেডি কুইন বুলি মোক বহুতে কয় আৰু তো এইবাৰ মোক ইমান ট্ৰেজেডি কুইনৰ ওপৰত দেখা নাপায় আৰু এক্সেপশ্যনেল মানে হিচাপে দেখা পাব আৰু খুব ভাল লাগিছে Hey guys, welcome to Pulokesh Vlog. আপোনালোকে গম পাইছে মই বৰ্তমান এতিয়া আছোঁ নলবাৰীত থাম্বনেইলৰ টাইটেল চাই গম পাইছে থিয়েটাৰ চাম আজি বৰদৈচিলা থিয়েটাৰ এইজন মোৰ লগৰে ভিংগদা ইয়াৰ বাইদেউহঁতৰ ঘৰ মানে নলবাৰীত তো আমি ইয়াতে আহিছিলোঁ আহি গম পালোঁ যে ইয়াত বোলে ওচৰতে বৰদৈচিলা থিয়েটাৰ আছে গতিকে বৰদৈচিলা থিয়েটাৰ চাই যাম কাৰণ মোক নাটক শিকোৱা মোৰ গুৰু প্ৰদীপ কাশ্যপ ছাৰ তাতে এক্টিং কৰিছে তো আজি নাটকখন চাই যাম ধুনীয়াকৈ আৰু তাৰে কিছু ভিতৰৰ অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক অলপ ফ্ৰেছ হৈ যাওঁ আৰু বলক ফাইনেলি পুৰা ৰেডি হৈ ল'লোঁ এতিয়া থিয়েটাৰ চাবলৈ তো বলক অকণমান জেগা খোজকাঢ়ি যাম তো তাৰপিছত থিয়েটাৰৰ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো আমি এতিয়া খোজকাঢ়ি যাই আছোঁ এই অকণমান আগতে পাম আৰু এই ভিংগদা আৰু মই বেলেগৰ ঠাই কিন্তু লোকেলৰ দৰে খোজকাঢ়ি বিন্দাছ গৈ আছোঁ টিকট চিকট কাটি টিকট নাকাটিব পাৰোঁ ৰ'ব প্ৰদীপ দা আছে নহয় যদি দিয়ে সোমাই যাম দিবই বলক অকণমান আগত পামেই আৰু থিয়েটাৰ চাম আজি খোজকাঢ়ি কাঢ়ি আহি পালোঁ দিয়ক এয়া বৰদৈচিলা থিয়েটাৰৰ ওচৰত এতিয়া চাম থিয়েটাৰ মানুহ বৰ্তমান অহাই নাই আহিব আৰু লাহে লাহে আমি অলপমান সোনকালেই আহি দিলোঁ জছতে এয়া সোমাবলৈ আৰম্ভ কৰিছে আৰু এজন দুজনকৈ এয়া চাওক আপোনালোকে কিমান সঁজুলি লাগে এই বাকচবোৰত এনেকৈ লাইট চাউণ্ডৰ বস্তু লাইটৰ বস্তু চাগে এইবিলাক লাইটৰ বস্তু সোমাই থৈ দিছে এনেকুৱা এনেকুৱা ডাঙৰ ডাঙৰ বাকচ ইয়াত কিবা নাম্বাৰো লিখা আছে L4 কিবা সিহঁতৰ হিচাপ এইবিলাক সঁজুলি লাগেই মোৰ গুৰু মোক নাটক শিকোৱা মই আপোনালোকক অলৰেডি ভিডিঅ'টোত কৈছোঁৱে এখেতে এই নাটক কৰাৰ কাৰণে মই আজি ইয়াত চাবলৈ আহি গ'লোঁ আৰু এই ভিডিঅ'টো কৰাত এই ছাৰে মোক বহুখিনি সহায় কৰিছে আৰু ছাৰৰ আজি নাট কি নাট আছে ছাৰ আজি পল্লৱ পৱনৰ হেণ্ডকাপ আছে আপোনাৰ কেৰেক্টাৰ কেনেকুৱা আছে মই এইখনত এখন এটা মদাহী কেৰেক্টাৰ কৰিছোঁ কেৰেক্টাৰটো খুবেই ভাল কৰি বহুত ভাল লাগিছে নাটকখন চাই ভাল পাব ৰাইজে আৰু মদাহী কেৰেক্টাৰ কৰিব আজি ভিডিঅ'টো দেখাম মই আপোনাক অকণমান চাই যাব আৰু অহাকালি কি ফাঁচীঘাটত ৰাজখোৱা আছে ফাঁচীঘাটত ৰাজখোৱাত মই এটা পুলিচ ইনস্পেক্টৰ ৰোল কৰিছোঁ ইনস্পেক্টৰ অলপ টাফ ৰোল কিন্তু কৰিও ভাল লাগিছে ভাল ৰোল ভাল কেৰেক্টাৰ মোৰ মনত মানে বহু বছৰ বিৰতিৰ মূৰত মই বেয়া হৈছোঁ এইবাৰ কেৰেক্টাৰকেইটা কৰি মই খুবেই সুখী আৰু মোক এইবাৰ এই বৰদৈচিলাৰ পৰিৱেশত নজৰুল ইছলাম দাই তাৰ সুবিধা দিছে তাৰ কাৰণে তেখেতৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম তপনৰ পৰা মই যথেষ্টখিনি শিকিছোঁ গোটেই ষ্টাফটো মোৰ ধুনীয়া ইজনে সিজনক ধুনীয়াকৈ হেল্প কৰি পেলাই আগবঢ়াই লৈ গৈছে মোকো তেনেকৈ সহায় সহযোগ কৰিছে গোটেই কৰি বহুত ভাল লাগিছে নাটকজন কৰি আৰু মই ৰাইজলৈ এটা অনুৰোধ যে বৰদৈচিলা থিয়েটাৰ এইবাৰ 3খন নাটক ফাঁচীঘাটত ৰাজখোৱা অভিজিত ভট্টাচাৰ্য ছাৰৰ আৰু অভিজিত ভট্টাচাৰ্য আৰু এখন আছে মহাদেৱ তাৰপিছত পল্লৱ পৱনৰ হেণ্ডকাপ 3খন নাটক এইবাৰ বৰদৈচিলাৰ খুব ভাল হৈছে ৰাইজে চাই বহুত ভাল পাব ৰাইজলৈ মোৰ অনুৰোধ যে আমাৰ বৰদৈচিলাৰ নাটক চাবলৈ আহক ছাৰে আগতে ফালি থৈ দিছে নাটক কৰি আপুনি কিমান চনৰ পৰা কৰিছিলে আগতে মই 1996 চনৰ পৰা মোটামুটি ধৰক আপোনাৰ 2012 মানলৈকে কৰিছে তেতিয়াই ফালি থৈ দিছে তেতিয়াৰে মানে ভাল মঞ্চৰ অভিনেতা বহুখিনি অভিজ্ঞতা থকা ব্যক্তি আজি চাম আৰু ছাৰলৈ শুভেচ্ছা থাকিল আপুনি এই যাত্ৰাটোত আৰু আগুৱাই যাওক এয়া সোমাই আহিলোঁ মিউজিক বক্সত এইবিলাক মিউজিক প্ৰেক্টিচ কৰি আছে মিলাই আছে মানে লাইভ দেখাব লাগিবতো চব ৰেডি কৰি ৰাখিছে এইফালে মিউজিক প্ৰেক্টিচ কৰি আছে আৰু এইফালে লাইট চাউণ্ডৰ বস্তুবিলাক মানুহ বহি গৈছে একেবাৰে এইখন লাইটৰ চাগে লাইটৰ চুইচ টুইচ কিবা কিবি ক'ত লাইট দিব লাগিব এইবিলাক আৰু ইয়াতেই এইখন মঞ্চতেই অকণমান দেৰিকৈ দেখাব হেণ্ডকাফ পল্লৱ পৱনদেৱৰ হেণ্ডকাফ এতিয়া মেকআপ ৰুমত সোমাই আহিছোঁ এয়া বিস্মিতা বা আপোনাৰ কি কেৰেক্টাৰ আছে আজি ছোৱালী কেৰেক্টাৰ আছে আচ্ছা বাকী আপোনালোকৰ ইয়াত কথা সুধো এটা মই এয়া যে আপোনালোকে এইটো ষ্টেজৰ পৰা সেইটো ষ্টেজলৈকে যাব লাগে কেতিয়াবা হঠাতে ড্ৰেছো চেঞ্জ কৰিব লাগে তেতিয়া কেনেকৈ কৰে মানে বস্তুবিলাক আচলতে কেনেকৈ মানে কি এইবোৰ আমাৰ হেভি হৈ গৈছে এতিয়া কৰোঁতে ফাৰ্ষ্ট টাইমত প্ৰব্লেম হয় এটা দুটা পেণ্ডেল এতিয়াতো আমাৰ এইটো 6 নম্বৰ পেণ্ডেল এতিয়া লাহে লাহে এডজাষ্ট হৈছে আৰু তথাপিও এতিয়া অলপ অলপ ভয় আছে কষ্ট হয় কেতিয়াবা মঞ্চৰ পৰা উজুতি হৈ পৰিব লগা দিন গৈছেনে হৈছে ঠিক আছে বাৰু এতিয়া আপোনাৰ এই নাটককেইখনৰ বিষয়ে ৰাইজক বেছি কি ক'ব
আমাৰ তিনিখন নাটকেই খুব ভাল নাটক অডিয়েঞ্চে ধুনীয়াকৈ আদৰি লৈছে পল্লৱদাৰ হেণ্ডঅফ আৰু অভিজিৎ ভট্টাচাৰ্যৰ মহাদেৱ ফাঁচীকাটত ৰাজখোৱা আৰু ফাঁচীকাটত ৰাজখোৱাখন সকলোৱে গমেই পাইছে সত্য ঘটনা এটা দৰ্শকৰ আৰু আমাৰ টিমটো খুব ভাল হয় তপন দা সকলোৱে জানে কল্পনা বা খুব ভাল এক্ট্ৰেছ আৰু আমি বহুত শিকিছোঁ মানে কল্পনা বাৰ পৰা তপন দাৰ পৰা আৰু তেনেকৈ অডিয়েঞ্চে খুব ধুনীয়াকৈ লৈছে বিশ্বাস আছে আগৰবোৰতো ধুনীয়াকৈ সকলোৱে চাব আহক বৰদৈচিলা থিয়েটাৰ আৰু এইফালে সকলোৱে ব্যস্ত আছে এজনী বা মেকআপ কৰি আছে এইজনী সকলোৱে কৰিব ন এক্টিং বঢ়িয়া শুভেচ্ছা থাকিল তো ধুনীয়াকৈ চাম নাটক ষ্টাৰ্ট হোৱাৰ আগত মই এবাৰ মঞ্চত উঠি দিলোঁ দিয়ক আপোনালোকক এই ঘৰ চৰখিনি দেখুৱাবলৈ কেনেকৈ কি বনায় মজা ফিল হৈছে বৰদৈচিলাৰ মঞ্চৰ ওপৰত মই এতিয়া বৰদৈচিলাৰ মঞ্চৰ ওপৰত দাদা আছে আমাৰ ছেটিংছৰ এই বুজাই দিব দাদা এই ঘৰ যে এনেকৈ বনাব লগা হঠাতে কেনেকৈ বনাবা আমি গুণা কথা খাই অকস্মাত বাছ চাহ উঠাব লগা অকস্মাত হয় গাছ গুণা চুনা বান্ধি ধুনীয়াকৈ এইখনটো স্পীড কৰা খায় হয় স্পীড কৰা খালে পিছত আমাৰ কামটো পুৰা স্পীডো হয় আৰু অলপমান খৰধৰ লাগে তাৰমানে আৰু মানুহ পিছপিনে মানুহ থাকিলে গোটেইমান ধৰা ধৰি কৰি খটাব নামাই যাব লাগে বস্তুবিলাক তাৰমানে কেইজনমান মানুহ লাগে পিছফালে মানুহ আমাৰ এনে 20জন মানুহ আছে পিছফালে আমাৰ ছেটিংছৰ কাৰণে 20জন মানুহ 20জন এইটো আপুনি ঘৰটো এইটো জইন কেনেকৈ মাৰে এইটো আমাৰ যিটো গুণা দিয়া আছে এই গুণাই দি গাঁঠি দিয়ে এনেকৈ ন এইটো অঁ ঠিক আছে আৰু হঠাতে যদি ঘৰ চেঞ্জ কৰিব লগা হয় এইটো ঘৰ যদি চাপ'জ পুলিচ ষ্টেচন বনাই দিব লাগে তেতিয়া কেনেকৈ কৰিব এইটো বস্তু ৰিটাৰ্ণ খুলি কিনে বেলেগ পাত্তা উঠাব লাগিব মানে পাত্তা চিষ্টেমত থাকে আৰু আচ্ছা আচ্ছা মানে ছয়মতি থাকে আমাৰ কষ্ট কেনেকুৱা কষ্ট একদম গোটেই দীক্ষৰ কথা আছে বহুত কষ্ট হৈ এইখিনি বস্তু একদম তাহাঁতে কষ্ট কৰে এই নাটকখন ভাল কৰাৰ স্বাৰ্থত তেওঁলোকে পিছফালে এনেকৈ জড়িত হৈ থাকে প্ৰায় 30-40জন মানুহ লাগি থাকে তো আপোনালোকে থিয়েটাৰ চাবলৈ আহক আপোনালোকে চাই ঘৰটো দেখি যায় ধুনীয়াকৈ কেনেকুৱাকৈ বনাওঁতে কেনেকুৱা ধৰণৰ কষ্ট হয় সিহঁতসকলে বুজি পায় তো আপোনালোকক সেইকাৰণে মই এই বেক ষ্টেজৰ বস্তুখিনি দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে বুজি উঠক এখন নাটক মঞ্চস্থ কৰাত কিমান কষ্ট হয় দাদাসকলে বুজি পায় তো এয়া এনেকৈ ঘৰ বনাই থৈছে আৰু এইবিলাক চোফা আছে ইয়াত পৰ্দা দাঙি দিব তো ষ্টাৰ্ট হৈ যাব নাটক আৰম্ভ হ'ব আৰু বেছি সময় নাই 2 নম্বৰ সংকেত ধ্বনি বাজিছে অলৰেডি এতিয়া বহিব যাম মই এয়া এইবিলাক থৈ দিছে ইয়াত মানে ইয়াৰ পৰা নি তাতে ঘৰ বনাই দিব হঠাতে এইবিলাক চাওক আপোনালোকে কি ধুনীয়াকৈ সজাই থৈ দিছে এয়া এনেকৈ থৈ দিছে মানে ইয়াৰ পিছৰ ঘৰটো হয়তো এইটো হ'ব ইয়াৰ পৰা দাঙি লৈ যায় একদম গাঁঠি দিব হৈ যাব এইবিলাক আছে ধুনীয়াকৈ ৰাখি থৈ দিছে এইবিলাক কিবাকিবি ছেটিংছৰ বস্তু মানুহবিলাক ব্যস্ত আছে অকণমান আৰম্ভণিটো তো সেইকাৰণে ভালদৰে মানুহবিলাকক লগ কৰিব পৰা নাই তো দেখাই যাম আপোনালোকে চাই যাওক কল্পনা বা সকলোৱে চিনিয়ে পায় নমস্কাৰ তো বাইদেউ আজি কি নাটক আছে আজি আমাৰ আছে হেণ্ডকাপ পল্লৱ পৱন বৰাৰ হেণ্ডকাপ বৰদৈচিলা থিয়েটাৰ আজি আমাৰ ফাৰ্ষ্ট নাইট হয় থিয়েটাৰ 3খন নাটক আছে এখনটো ক'লোঁ হেণ্ডকাপ বুলি আৰু এখন হ'ল ফাঁচীকাটত ৰাজখোৱা অভিজিৎ ভট্টাচাৰ্যৰ তেখেতে লিখিছে সেইখন অলৰেডি ভৱেন বৰুৱা ছাৰে লিখা আছিলে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ আমাৰ যিহেতু বৰদৈচিলা থিয়েটাৰৰ এইবাৰ চিলভাৰ জুবলি ইয়াৰ তো তেখেতক ডেডিকেট কৰা হৈছে আৰু এখন আছে মহাদেৱ সেইখনো লিখিছে অভিজিৎ ভট্টাচাৰ্য ছাৰে খুব ভাল হৈছে 3খন নাটকে বেলেগ ধৰণৰ মোৰ চৰিত্ৰকেইটা 3টা চৰিত্ৰই বেলেগ ধৰণৰ আৰু এইবাৰ নকৰা চৰিত্ৰ এটা মই ৰূপায়ণ কৰিছোঁ মহাদেৱখনত সেইখনতো মানুহে মোক আকোৱালি লৈছে কি আছে এইবাৰ মহাদেৱত আপোনাৰ কেৰেক্টাৰ কি আছে এতিয়া নকওঁ চালে মানুহে গম পাব কি ছাছপেন্স ঠিক আছে বহুতে মানে মোক আচলতে বহুতে কয় মই মানে ট্ৰেজেডি কুইন বুলি মোক বহুতে কয় আৰু তো এইবাৰ মোক ইমান ট্ৰেজেডি কুইনৰ ওপৰত দেখা নাপায় এক্সেপশ্যনেল মানে হিচাপে দেখা পাব আৰু খুব ভাল লাগিছে কাৰণ কেৰেক্টাৰবোৰ সদায় বেলেগ হ'লে আৰ্টিষ্টে মানে কি কৰিব পাৰে সেইটো ওলাই পৰে আৰু মই থেংকফুল বৰদৈচিলা থিয়েটাৰক আৰু লগতে অভিজিৎ ভট্ট দাক মই থেংকফুল কাৰণ তেখেতে এনেকুৱা দুখনতে ফাঁচীকাটত ৰাজখোৱা আৰু মহাদেৱখনত মোক বেলেগ কেৰেক্টাৰ দিছে আৰু লগতে হেণ্ডকাপখনতো মোক এটা বেলেগ চৰিত্ৰত মানুহে দেখা পাব নাটককেইখন চাই ৰাইজে কেনেকুৱা পাব নাই অলৰেডি ৰাইজেতো খুবেই ভাল পাইছে মানে এনেকুৱা হয় ফাৰ্ষ্ট ডে যিমান হয় ছেকেণ্ড ডে বহুত হয় ছেকেণ্ড ডেতকৈ আৰু থাৰ্ড ডে আমাৰ মানে অডিয়েঞ্চ বাইডিং মানে ডে বাই ডে আমাৰ ইনক্ৰিজ হৈ যায় মানুহৰ এনেকুৱা হয় ন ফাৰ্ষ্ট ডে চাই ছেকেণ্ড ডে বহুত পায় থাৰ্ড ডে কমি যায় বাট আমাৰ ডাবল এনেকুৱা হৈ গৈ আছে বঢ়িয়া ধন্যবাদ এয়া বাইদেউ এতিয়া ড্ৰেছ পাতি কৰিব মেকআপ চেকআপ কৰি ৰেডি নাটক এতিয়া আৰম্ভ হ'ব সকলোৱে চাই থাকক আৰু যিসকলৰ ওচৰত পেণ্ডেল আছে বৰদৈচিলা সকলোৱে চাবলৈ আহক বহিবলৈ আহি গ'লোঁ মানুহ হৈছেই প্ৰায় আৰু কিছু সোমাই আছে এতিয়ালৈকে বহি দিয়ক নাটক ষ্টাৰ্ট হ'ব মানে ষ্টাৰ্ট হ'ল দিয়ক নাটক এনেকুৱা কিবা এটা মজা ডেন্স কৰি বিয়াৰ কিবা ডেন্স কৰিছে বিয়া এখন পাতিছে এতিয়া বঢ়িয়াকৈ ষ্টাৰ্ট হৈ গ'ল তো চাই যাওক অকণমান দেখাবলৈ চেষ্টা কৰিম গাড়ীৰ নাম নহয় মোৰ নামেই মাৰুতি
বজৰংগ বুলি মাৰুতি আচ্ছা বিলিছাৰ লগত আচ্ছা 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 তোমাৰ বিলিছাৰ তোমাৰ ভাগিনৰটো বিয়া হৈ গ'ল তোমাৰ কি হ'ব তুমি অকলশৰীয়া হৈ নাযাবা জানো তুমিও বাচি লোৱা এয়া নাটকৰ মাজত ৰোমেণ্টিক গান মজা অকণমান চাই লওক গোটেইখিনি দেখাব নোৱাৰোঁ ফিল এটা পাব মজা ফিল এই ক্ষেত্ৰত সাক্ষী আছিল আকাশী দেউতাক আকাশী আৰু মই ইয়াৰ নাৰী সৰ্বনাশকাৰী দলটোৱে আকাশীক বন্দী কৰি থৈছিল এটা আওহতীয়া ঘৰত তাত উপস্থিত আছিল এজন বিশেষ ব্যক্তি আৰু তেতিয়াই চিনেমাৰ মাজত যে ইণ্টাৰভেল দিয়ে এয়া নাটকৰ মাজতো ইণ্টাৰভেল দিছে মানুহ চাওক না কিমান মানুহ হৈছে আপোনালোকৰ ওচৰতো চাবলৈ আহক যদি আছে বৰদৈচিলা থিয়েটাৰ মজা হৈছে আৰু ধন্যবাদ বৰদৈচিলা থিয়েটাৰ মোক এইখিনি ভিডিঅ' কৰাৰ সুবিধা দিয়াৰ বাবে এয়া দীপাংকৰ দা পুলিচৰ কেৰেক্টাৰ কৰিছে DSP দীপাংকৰ দা আপোনাৰ কেতিয়াবা ঘৰত গৈ পেলাই এয়া পুলিচ ফিল হয় না কেতিয়াবা আচলতে তেনেকুৱা নহয় তাৰমানে আমাৰ ধৰা 3খন নাটক আছেতো 3খন নাটকত আমাৰ 3টা ভিন্ন ভিন্ন চৰিত্ৰ কৰি আছোঁ আমি মানে এইটো চিন্তা কৰোঁ যে যেতিয়া নাটকখন আমাৰ ষ্টাৰ্ট হয় নাটকখন যেতিয়া ষ্টাৰ্ট হয় আমি গ্ৰীণৰুমলৈ যেতিয়া আহোঁ মেকআপটো লওঁ তাৰ পাছত আমি সেই চৰিত্ৰটো নিজৰ মাজত ভৰাই ল'বলৈ চেষ্টা কৰোঁ মোৰ কথাই কৈছোঁ মোৰ বিষয়ে মানে মোৰ যিটো ভাৱ গতিকে সেই সময়কণত যেতিয়া নাটক চলি থাকে সেই সময়টোত মই DSP নিচিনাকৈ থাকিব লাগিব নিজকে DSP বুলিয়ে হৈ কৰিব লাগিব তেতিয়াহে চৰিত্ৰটো ফুটি উঠিব আৰু তাৰপিছত যেতিয়া আমি গ্ৰীণৰুমলৈ আহিলোঁ মানে ড্ৰেছ চেঞ্জ কৰিলোঁ মেকআপ গুচালোঁ তাৰপিছত আমি আকৌ আমাৰ নৰ্মেল লাইফ পাৰ কৰোঁ কাইলৈ নাটক আছে কাইলৈ কাৰণে আকৌ নতুন চৰিত্ৰ এটাৰ কাৰণে নিজকে সাজু গোটেইকেইখন নাটক ৰাইজে আদৰি ল'বনে আপোনালোকে ভাবেনে নিশ্চয় ল'ব তাৰমানে ফাঁচীকাঠৰ যিখন ৰাজখোৱা নাটকখন খুব সুন্দৰ নাটক আৰু মহাদেৱ নাটকখন খুব সুন্দৰ নাটক হেণ্ডকাপখন আজি চাইছে চালোঁ ময়ো ধুনীয়া হৈছে নাটক আপোনাৰ কেৰেক্টাৰ একদম মানে যিখিনি কৰিছে একদম পাৰফেক্ট কৰিছে তো ভাল লাগিছে তো সকলোৱে আহক চাবলৈ হয় সকলোৱে সেইটো এয়া আমাৰ দীপাংকৰ দা যোৰহাটৰ ল'ৰা আমাৰ নামনি অসমত আহি এয়া থিয়েটাৰ কৰি আছে তো সঁচাকৈ ভাল লাগিছে আমিও কিবা এটা শিকিব পাৰোঁ তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু বৰদৈচিলা থিয়েটাৰ চাবলৈ আপোনাৰ ওচৰে পাজৰে থকা পেণ্ডেললৈ আহক হয় সকলো আহিব সকলোৱে মৰম কৰিব এইখিনিয়ে তো বাই বাই শুভৰাত্ৰি